মোৰ অধুৰ যুগলত আজিও ফুটি নুঠিল মাত্ৰ মৌনতাই আগুৰি ধৰিল। নমস্কাৰ, মই দীপজ্যোতিয়ে আপোনালোক সকলোকে সমেত চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ এটি নতুন শিতান অনুভৱৰ কথা, য'ত আমাৰ ভাল লগা দেশ বিদেশৰ বিভিন্ন সাহিত্য, গল্প, কবিতা ইত্যাদিৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম। তাৰোপৰি আমাৰ স্থানীয় লেখকসকলৰ সৃষ্টিবোৰৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ কবি হেম বৰুৱাই কৈছিল, যি কবিতাই চিন্তাৰ উদ্বেগ কৰিব পাৰে নাইবা অনুভূতি ছটিয়াই মগজুক জগাই তুলিব পাৰে, তেনে কবিতাৰ সমাদৰ বৰ্তমান বাঢ়ি আহিছে। কবিতা কি হ'ব লাগিব? হিতবাদী সৃষ্টি নে সুখবাদী সৃষ্টি? এইটোৱে হৈছে ডাঙৰ প্ৰশ্ন। আজি আমি যিটো কবিতাৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছো, আহকচোন সেই কবিতাটোৰ বিষয়ে বুজ লওঁ। কি বুজাব বিচাৰিছে কবিতাটোৰ স্ৰষ্টা জিতুল গগৈয়ে? মই আপোনালোকৰ মাজলৈ কবিতাটো এৰি দিছোঁ, আৰু কবিতাটোত মই বুজাব বিচাৰিছোঁ যে কোনো এজনী ছোৱালীক ভাল পাইছিলোঁ। কোনো এজনী ছোৱালী বা কোনো এটা ল'ৰাৰ লগত ভালপোৱা থাকে, আৰু সেই ভালপোৱাটো সপোনপূৰটো নহয় কেতিয়াবা। কবিতাটো হৃদয় পৰশা, শব্দ মিশ্ৰণ ধুনীয়া। আমাৰ বহুতৰ জীৱনত ঘটা প্ৰেমত বিফলতাৰে প্ৰতিফলন। কিয় বাৰু এনে কৰিলা? আজিও নুবুজিলো তোমাক মই, আজিও নুবুজিলো তোমাক মই। জীৱনটো যেতিয়া আনৰ বাবে হয়, প্ৰকৃতি তেতিয়া আনৰ দাপোন হৈ। প্ৰথম প্ৰেম সদায় প্ৰথম, তাৰ অনুভূতি অতুলনীয়, যাক হেৰুৱাই বাকহীন হৈ পৰিছে কবি। প্ৰেমাস্পদৰ কাষৰ পৰা বিভিন্ন কাৰণত আঁতৰি যোৱাৰ পাছত স্মৃতিবোৰ লাহে লাহে নাইকিয়া হৈ আহিব ধৰে। এবছৰ, দুবছৰ, 10 বছৰ। কিন্তু প্ৰথম ভালপোৱা এনেকুৱা এটা ঐশ্বৰিক মহিমা যে স্মৃতিবোৰ বিলোপ পালেও, মনতাই আগুৰি ধৰিলেও বুকুত সদায় সজীৱ হৈ থাকে প্ৰেমিকাৰ প্ৰতি অলেখ অযুত ভালপোৱা। কবিতাটোৰ আৰম্ভণিতে তাকেই বুজাব খুজিছে। লগ পোৱাৰ পৰা জাগি উঠা অনুভূতিবোৰ ধন ধৰি উঠাৰ লগে লগে এখন সহজ সৰল হৃদয়ত আৰম্ভ হৈছিল আৱেগৰ ঢৌ। মৰম দি আঁকোৱালি লৈ প্ৰেমিকাই বিশ্বাসঘাতকতা কৰাটো কবিতাটোত স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে বুকু ভেদি যোৱা শব্দেৰে। হাতৰ হৈ থকা বিশ্বাসঘাতকতাৰ আদি পাঠে কবিক বাৰুকৈয়ে জুৰুলা কৰিছে। জীৱনটো যেতিয়া আনৰ বাবে হয়, তেতিয়া প্ৰকৃতি আনৰ দাপোন হৈ ৰয় বুলি শেষত আনক ভালপোৱা, আনৰ বাবে জীৱনক উৎসৰ্গা কৰা আজন্ম প্ৰেমিক জিতুলে জনাইছে কিদৰে অলপমান মৰম আৰু চেনেহৰ বাবে যে তেওঁ হাবাথুৰি খাইছে আৰু নিজকে দুৰ্ভগীয়া বুলিছে। আশা কৰোঁ কবিতাটো ৰাইজে ভাল পাব। যদি আপোনালোকে আপোনালোকৰ কবিতাৰ বিষয়ে আমাৰ চেনেলৰ যোগেদি ৰাইজক জনাব খোজে, তেন্তে কমেণ্ট কৰিব, আমি আপোনালোকক সঁহাৰি জনাবলৈ চেষ্টা কৰিম। এতিয়া এবাৰ আপোনালোকে কবিতাটো সম্পূৰ্ণ শুনি লওক। ধন্যবাদ। তথাপি বুকুজুৰি ভাল পাওঁ তোমাক দেখাৰে পৰা এটা সপোনে লগ লৈছিল মোৰ কুমলীয়া কলিজাখনত। সঁচাই বিশ্ব কিনিব তুমিও তোমাৰ বিশ্বাসঘাতকতাৰ স্নেহ পাত আৰুৱাইছো তোমাৰ পৰা এয়াই আশা কৰা নাছিলো ময়ূৰী। এয়াই উপহাৰ দিলা তুমি মোক, চকু পানী বৰষা অৰণ্য। কিয় বাৰু এনে কৰিলা? আজিও নুবুজিলো তোমাক মই, আজিও নুবুজিলো তোমাক মই। জীৱনটো যেতিয়া আনৰ বাবে হয়, প্ৰকৃতি তেতিয়া আনৰ দাপোন হৈ ৰয়। কাৰোবাৰ মৰমৰ বাবে হাবাথুৰি খোৱা, যাৰ জীৱনৰ কাৰণে সপোন আধৰুৱা হ'ল আজি। ভাদৈ পাঁচালিত জন্ম হোৱা, মৰমক লৈ হাবাথুৰি খোৱা সেই ল'ৰাজনৰ নাম জানানে ময়ূৰী? জিতুল বুলি।